কোকৰাঝাৰত কালি যেটো এনকাউণ্টাৰ হৈছিল কোকৰাঝাৰত যিজন ব্যক্তিয়ে ৰেল দুৰ্ঘটনা কৰিব চেষ্টা কৰিছিল আজি ৰাতিপুৱা পুলিচৰ এনকাউণ্টাৰত তেওঁৰ মৃত্যু হৈছে। ডিটেইলছ মই গম নাপাওঁ, মই গুৱাহাটীত গৈহে গম পাম। মেধা পাটেকাৰ আহি উচ্ছেদৰ বিৰুদ্ধে তেওঁ মাত মাতিছে। আপোনাৰ মেধা পাটেকাৰে যদি কয় উচ্ছেদ হ'ব নালাগে, মই দুটা ঘৰ বেছি ভাঙি দিম। কাৰণ এইবিলাক মানুহে অসমৰ যি অৱস্থা, মেধা পাটেকাৰেতো বুজিব নোৱাৰে। আমাৰ মাটি আমাৰ জাতি কোনে লৈ গৈছে, মেধা পাটেকাৰেতো বুজিব নোৱাৰে। আমি কি মানসিক হেঁচাত আছো আমিহে জানো। আমাৰ ছোৱালী কোনে লৈ যায়, আমাৰ সত্ৰৰ মাটি কোনে দখল কৰে, এইটোতো মেধা পাটেকাৰে বুজি নাপায়। গতিকে মেধা পাটেকাৰ আজি আহিলেতো কালি মই আৰু দুটা ঘৰ বেছিকৈ ভাঙি দিম। Assam में will not tolerate resurgence of any militant activity. क्लोज हो गया, सीएम बोल दिया तो क्लोज हो गया। We are now working on various activities. We are going to have few important bill in the assembly. Distribution of surplus land to the tea garden Mazdoors, bill against love jihad, bills against polygamy. We'll place the report on Nelly massacre. Lot of activity in the month of November. Flood mitigation is an ongoing activity. You don't need bill for that. You need money for that. আপুনি সভা কৰি গৈছে। স্ট্ৰং হলেতো নমৰিলে ন, উইক কাৰণেহে মৰি গ'ল। और 3 नेम भी कंफर्म है, कृष्णेंदु भी होगा ना। आज कौशिक राय होंगे। बहुत लोग जहां में कोई बड़ा कॉन्टेस्ट नहीं है, ये लोग तो कंफर्म ही है, मैं बोलूं या ना बोलूं। लखीपुर कौशिक राय प्राय अपनी और तो कोई है भी नहीं टिकट मांगने वाला। চেষ্টা কৰি আছো যাতে কন্ট্ৰেক্টৰসকলক আমি ৰিলিফ দিব পাৰোঁ। ঠিক আছে, মই ফ্লাইট ধৰিব লাগিব। লাহে লাহে কৰি আছে, হৈ যাব। ইট উইল বি ওৱান অফ দ্য বেষ্ট। বৰাকতো আৰু কিমান চিট আছে? 13টা চিট আছে, এক জেগাত উঠিলে হ'ল। হ'ব।